অতি মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ মাজত আলোচনা কৰিম মই ক্লাছ 6ৰ ছ'চিয়েল সায়েন্স চেপ্টাৰৰ বিষয়ে অৰ্থাৎ সমাজ বিজ্ঞানৰ বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো ধৈৰ্য্যৰে চাই থাকিবা। এতিয়া বলা আৰম্ভ কৰোঁ। চেপ্টাৰ নাম হৈছে 6 আৰু চেপ্টাৰটোৰ নাম হৈছে ইতিহাস লিখনত সময় গণনা উৎস আৰু ভাৰতবৰ্ষ। চোৱা, অনুশীলনী কুৱেশ্যন নং হৈছে অনুশীলনী 1 কুৱেশ্যন নং 1 টো চোৱা। তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া। ক নম্বৰ কুৱেশ্যনটো চোৱা, শংকৰদেৱৰ জন্ম চনৰ পৰা আৰম্ভ হোৱা সৰ্বপঞ্জীকৰণক কি বুলি জনা যায়? এনসাৰটো হৈছে শংকৰদেৱৰ জন্ম চনৰ পৰা আৰম্ভ হোৱা সৰ্বপঞ্জীখনৰ শংকৰাব্দ বুলি জনা যায়। বুজিছেনে? সৰ্বপঞ্জীখনক শংকৰাব্দ বুলি জনা যায়। নেক্সট আছে খ, বাক্সৰাব্দ আৰম্ভণি কোনজন ৰজাৰ ৰাজবিষকৰ বছৰৰ পৰা হৈছিল? এনসাৰটো হৈছে বাক্সৰাব্দ আৰম্ভণি বাক্সৰ বৰ্মনৰ ৰাজাবিষকৰ বছৰৰ পৰা হৈছিল। আৰু আছে গ, মুছলমানসকলৰ পৰম্পৰাগত সৰ্বপঞ্জীখনৰ নাম কি? এনসাৰটো হৈছে মুছলমানসকলৰ পৰম্পৰাগত সৰ্বপঞ্জীখনৰ নাম হিজৰী বা ইছলামী চন্দ্ৰ পঞ্জিকা। ঠিক আছে। তাৰপিছত গ আছে গ্ৰেগৰিয়ান পঞ্জিকাৰ আৰম্ভণিৰ বছৰটো কোনজন বিশেষ ব্যক্তিৰ জন্মৰ পৰা গণনা কৰা হয়? এনসাৰটো হৈছে গ্ৰেগৰিয়ান পঞ্জিকাৰ আৰম্ভণিৰ বছৰটো যীশু খ্ৰীষ্টৰ জন্মৰ পৰা গণনা কৰা হয়। বুজিছেনে? যীশু খ্ৰীষ্টৰ জন্মৰ পৰা মানে গণনা কৰা হৈছিল। তাৰপিছত আছে এক দশক বুলিলে কি বুজা? এনসাৰটো হৈছে এক দশক বুলিলে 10 বছৰৰ সময়কাল বুজা। ঠিক আছে। আৰু চোৱা, প্ৰত্যাংশ আছে 1000 বছৰ একেলগে বুজাবলৈ কোনটো শব্দ ব্যৱহাৰ কৰা হয়? এনসাৰটো হৈছে 1000 বছৰৰ সময়কালক সহস্ৰাব্দ বুলি কোৱা হয়। বুজিছেনে? তাৰপিছত চোৱা 2 নম্বৰটো, ইতিহাস আৰু কাহিনীৰ মাজত কি পাৰ্থক্য আছে? এনসাৰটো হৈছে ইতিহাস হৈছে তথ্য, দলিল, দস্তাবেজ, প্ৰমাণ ইত্যাদিৰ ওপৰত আধাৰিত সত্য ঘটনা। কাহিনী কল্পনাভিত্তিক আৰু সাহিত্যমূলক, য'ত প্ৰমাণৰ প্ৰয়োজন নাথাকে। এতিয়া চোৱা 3 নম্বৰটো, ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতকৈ গুৰুত্বপূৰ্ণ উপাদান কি? ইয়াৰ এনসাৰটো হৈছে ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতকৈ গুৰুত্বপূৰ্ণ উপাদান হৈছে ইতিহাসক উৎস, যেনে শিলালিপি, দলিল, মুদ্ৰা, সাহিত্য আদি। এতিয়া চোৱা অনুশীলনী 2 আছে। ক নম্বৰ কুৱেশ্যনটো চোৱা, ইতিহাস অধ্যয়নৰ উৎস বুলিলে কি বুজায়? ইয়াৰ এনসাৰটো হৈছে ইতিহাস অধ্যয়নৰ উৎস বুলিলে বুজা হয় এইবোৰ সামগ্ৰী বা তথ্য যাৰ সহায়ত অতীতৰ ঘটনা জানিব পৰা যায়। আৰু চোৱা খ আছে, ইতিহাস অধ্যয়নৰ দুবিধ উৎসৰ নাম লিখা। ইয়াৰ এনসাৰটো হৈছে 1 নম্বৰটো প্ৰাথমিক উৎস প্ৰাইমেৰী স্ক'ৰ্ছ, আৰু আছে 2 নম্বৰটো দ্বিতীয় উৎস ছেকেণ্ডেৰী স্ক'ৰ্ছ, আৰু গ আছে এপিগ্ৰাফিষ্টসকলে কিহৰ বিষয়ে অধ্যয়ন কৰে? এনসাৰটো হৈছে এপিগ্ৰাফিষ্টসকলে শিলালিপি, খোদিত লেখা, প্ৰাচীন লিপি আদিৰ বিষয়ে অধ্যয়ন কৰে। আৰু চোৱা গ আছে জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক কি বুলি জনা যায়? ইয়াৰ এনসাৰটো হৈছে জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক জীৱাশ্মবিদ অৰ্থাৎ পেলেণ্ট'লজিষ্ট বুলি জনা যায়। তাৰপিছত আছে নেতৃত্ববিদসকলে কোনবোৰ বিষয় অধ্যয়ন কৰে? ইয়াৰ এনসাৰটো হৈছে নেতৃত্ববিদসকলে মানুহৰ জীৱন ধাৰা, কৃষ্টি সংস্কৃতি, ধৰ্ম, সামাজিক আচাৰ পৰম্পৰা আদি অধ্যয়ন কৰে। তাৰপিছত 2 নম্বৰটো, ইতিহাসবিদসকলে উৎসসমূহৰ সত্যতা কিদৰে নিৰূপণ কৰে? ইয়াৰ এনসাৰটো হৈছে ইতিহাসবিদসকলে উৎসসমূহৰ সত্যতা বিশ্লেষণ, তুলনা আৰু যাচাইৰ মাধ্যমে নিৰূপণ কৰে। তেওঁলোকে বিভিন্ন উৎস পৰীক্ষা কৰি সঠিক তথ্য নিৰ্ধাৰণ কৰে। আৰু চোৱা 3 নম্বৰটো, ইতিহাস লিখনত আন বিষয়ৰ ভূমিকা বৰ্ণনা কৰা। এনসাৰটো চোৱা, ইতিহাস লিখনত ভূগোল, নৃতত্ব, সমাজবিদ্যা, সাহিত্য, বিজ্ঞান, অৰ্থনীতি আদিৰ বিষয়ে ভূমিকা আছে। এইবোৰ বিষয় অতীত ঘটনা বুজিবলৈ সহায় কৰে। চোৱা ছাত্ৰ-ছাত্ৰীসকল 3 নম্বৰ অনুশীলনী 3 আছে। 1 নম্বৰটো চোৱা, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। আৰু ক আছে কুৱেশ্যন, সপ্তহিন্দু বুলিলে ভাৰত উপমহাদেশৰ কোনটো অঞ্চলক বুজোৱা হৈছিল? ইয়াৰ এনসাৰটো হৈছে সপ্তহিন্দু বুলিলে হিন্দু নদীৰ উপত্যকা অঞ্চল অৰ্থাৎ আজিৰ পাকিস্তান অঞ্চলক বুজোৱা হৈছিল। আৰু চোৱা খ আছে, ভাৰত
উপমহাদেশ বুলিলে বৰ্তমান কোনটো অঞ্চলক বুজায় ইয়াৰ এনসাৰটো হৈছে ভাৰত উপমহাদেশ বুলিলে বৰ্তমান ভাৰত বাংলাদেশ পাকিস্তান নেপাল ভূটান শ্ৰীলংকা আদি মলদ্বীপক বুজায় ঠিক আছে আৰু গ আছে অশোকে ভাৰতক বুজাবলৈ শিলালিপিত কোনটো শব্দ ব্যৱহাৰ কৰিছিল ইয়াৰ এনসাৰটো হৈছে অশোকে শিলালিপিত ভাৰতক জন্মদ্বীপ বুলি উল্লেখ কৰিছিল আৰু গ আছে প্ৰাচীন গ্ৰীকসকলে ভাৰতক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছিল ইয়াৰ এনসাৰটো হৈছে প্ৰাচীন গ্ৰীকসকলে ভাৰতক ইণ্ডিকা বুলি কতেন ঠিক আছে তাৰপিছত আছে প্ৰাচীন চীনাসকলে ভাৰতক কি বুলি কৈছিল ইয়াৰ এনসাৰটো হৈছে প্ৰাচীন চীনাসকলে ভাৰতক নেপচুন টেনচুক অৰ্থাৎ টেনজু বুলি কৈছিল ঠিক আছে তাৰপিছত পটামছ ভাৰতৰ কোনটো অঞ্চলক ভাৰতম বুলি কোৱা হৈছিল ইয়াৰ এনসাৰটো হৈছে ভাৰতৰ উত্তৰ পশ্চিম অঞ্চলক ভাৰতম বা ভাৰতবৰ্ষ বুলি কোৱা হৈছিল তাৰপিছত 2 নম্বৰটো ভাৰত শব্দটো কিদৰে আহিল বৰ্ণনা কৰা ইয়াৰ এনসাৰটো হৈছে ভাৰত নামটো প্ৰাচীন ৰজা ভৰতৰ নামৰ পৰা আহিছে তেওঁ ইক্ষ্বাকু বংশৰ ৰাজা আছিল আৰু তেওঁৰ শাসিত অঞ্চলকেই ভাৰতবৰ্ষ বুলি কোৱা হৈছিল বুজিছা তাৰপিছত 3 নম্বৰটো ইণ্ডিয়া নামটোৰ উৎপত্তি বৰ্ণনা কৰা এনসাৰটো হৈছে ইণ্ডিয়া শব্দটোৰ উৎস হিন্দু নট গ্ৰীকে হিন্দুক ইন্দুস বুলি উচ্চাৰণ কৰিছিল যাৰ পৰা ৰোমানসকলে ইণ্ডিয়া নামটো প্ৰয়োগ কৰে ঠিক আছে